টিনামণি কোনফালে যোৱা এই আমাৰ চুনুকণৰ সেই 4 দিনীয়া ধৰা মাটি খুজিছোঁ ইফালে ইফালে পঠিয়াই আছে নহয় আমাৰ সেই কি বুলি কয় বৌয়ে বোলে যাচোন যা মাতি থাকেগৈ তাৰপিছত মই মাটি খুজিছোঁ গোটেই কাইলৈ নহয় জানো মোক মাতিলে বাৰু শইকীয়ানীয়ে কাইলৈ আমি বস্তুকেইটা খুজিছোঁ হয় নেকি ধুনুকণ বায়েকৰ বিয়া আৰু ভায়েকৰ বৰ ফূৰ্তি খুৰী কাইলৈ সোনকালে যাব দেই মানে অকণমান সোনকালে হেৰি নিয়ম নীতিবোৰ আগবেলাৰ ভিতৰতে কৰিব লাগিব বুলি কৈ পঠিয়াইছে মানে মোক হেৰিয়ে আমাৰ বৌয়ে যাম কেলেনো নাযাম আমাৰ শইকীয়ানীয়ে আমাক কিমান সহায় কৰি থাকে আকৌ ওচৰ চুবুৰীয়া বুলি কিবা কিবি পাতিলে ইমান সহায় কৰা মানুহজনীয়ে জীয়েকৰ বিয়ালৈনো নাযামনে বাৰু 4 দিনীয়া ঘৰলৈ যাবই লাগিব হ'ব আমি আহিছোঁ দেই খুৰী গাঁৱত থকা পৰা টিনামণি হেৰি সঁচাকৈ বহুতখন সলনি হ'ল আকৌ ছোৱালীজনী ভাল হ'ল পায় প্ৰথম আহোঁতে ইমান অহংকাৰী টাইপৰ বুলি ভাবিছিলোঁ এতিয়া ছোৱালীজনী ভালেই লাগিছে যদি পচন্দ হয় আমাৰ ভাইটোলৈকে চাব লাগিব আমাৰ সেই ভাইটি তোলৈকে ছোৱালী বিচাৰি দিছে নহয় বিয়া পাতিবলৈ টিনাকে দেখাই দিম চাহ বাপেকে ময়ো সেই বেঙা দোকানৰ পৰা আহোঁগৈচোন চাহপাত নাই সেই চাহ এটোপা খাবলৈও বৰ দিগদাৰ হৈছে পায় কাইলৈ আমাৰ চুনুকণৰ হেৰি 4 দিনীয়া ধৰা তাকে চুজি খুৱাম বুলি ভাবিছোঁ লগতে মিঠাই চিঠাই কিবা কিবি আনিবলৈ কৈছোঁ এখেতক চুজি সেই 5 কেজি পেকেট এটা 2 কেজি পেকেট এটা আনি দিলে এখেতে কাইলৈ মাতিছোঁ পদুমিত তাতে ৰাতিপুৱাতে বোলো বনাবলৈ আহিবি দেই বোলো চুজি এইফালে সেই টিনা আৰু সেই ধুনুকণক সেই মানুহবোৰক মাতিবলৈ পঠিয়াই দিছোঁ আইসকলক বোলো ঘৰে ঘৰে সেই তামোল এখন দি বোলো মাতি আহিবি আগবেলাতে আহিবলৈ কবি বোলো সিহঁতিকেইটা গ'ল এতিয়া ছোৱালীজনী পটককৈ গাভৰু হ'ল গমেই নাপালোঁ পাই ছোৱালীবোৰ সেই চাই থাকোঁতেই ডাঙৰ হোৱা হৈছেগৈ ল'ৰা ছোৱালীবোৰ পাই একদম সেই মনে একদম তলকিবই নোৱাৰিলোঁ আমাৰ এখেতে আকৌ কুঁহিয়াৰ আনিবলৈ গ'ল সেই বেখন বনাবলৈ লাগিব বোলে আমাৰ আকৌ এইভাগৰ সেই বেখন বোলে কুঁহিয়াৰে বনাবলৈ কৈছে আৰু কলগছ এজোপাও ৰুব লাগিব দৰা হিচাপে ৰুৱে যে কলপুলি এটা ইফালে সিফালে কিনো কম আৰু মানে একদম সেই দিগদাৰ হৈ গৈছে আজি আকৌ গধূলিকৈ আমাৰ মাও আহিব মায়েহে নোৱাব ধৰাব আৰু আইতাকেহে ধৰাব লাগে এখেতৰ মাকটো ঢুকালে এতিয়া আমাৰ মাক মাতিছোঁ তাতে আজি গধূলি পাবহি আহিবই পোৱা নাই ঘৰত সেই খেতিৰ কাৰণে একদম খেতি বোলে ইমানেই বোলে দেৰি হ'ল এতিয়া পানী উঠাৰ কাৰণে বোলে সেই খেতি দেৰি হ'ল খেতি বাতি এৰি থ'বলৈ আহিবও দিগদাৰ পাইছোঁ তাতে আজি 3 দিনৰ দিনাখন পাবহি আৰু কাইলৈ নোৱাব লাগিব যে বিয়ে বনাব লাগে 4 দিনত হোৱাৰ কাৰণে আমাৰ হেৰি চুনুকণৰ কাৰণে কুঁহিয়াৰ লৈছোঁ বিয়েখন সাজি দিব লাগিব ভালকৈ পাই মই আকৌ এইবোৰ ভালকৈ বনাব নাজানো দেবেন দাইক মাতিছিলোঁ সেইবোৰ বনাই দিবহিচোন বৰপিৰা এখনো আনিবলৈ কৈছিলে এওঁ বোলে সেই লৈ আহিবচোন বোলে পেটুকণৰ ঘৰতে আছে বোলে ছোৱালীজনী বোলে নোৱাবলৈ লাগিব নহয় বোলে বৰপিৰা এখন গা ধুৱাবলৈ মই বোলে হয় নি তেতিয়াহ'লে মই চাম বাৰু বোলো पोखरी के पान बना रसवाला खुल जाए बंद अकल का ताला শইকীয়াদা ছোৱালী বিয়া একদম আপোনাৰ হেৰি ততেই নাই এই নকবি আৰু এই সৰু বিয়াখনতে ইমান সেই পাজোল লাগিছে ইটো লাগে সিটো লাগে বৰ বিয়া পাতিলে কি হ'ব ঠিকেই নাই তাকে দেই ঘৰত কিবা এটা পাতিবলৈ হ'লেও বহুত বস্তু দৰকাৰ হয় যে ঐ তোক ৰাস্তাতে পালোঁ নহয় কথাটো ভালেই হ'ল এই মোক কাম এটা কৰি দিবিচোন অঁ কি কাম কওকচোন শইকীয়াদা এই কলপুলি এটা আনি দিব লাগে ভাল চাই আমাৰ বাৰীৰ পৰা আনি দিলেই হ'ব কলপুলিটো আনি পেলাই সেই বেখনৰ সন্মুখত পুতি দিব লাগে মানে নোৱাৰ পিছত কিবা এই মালা পিন্ধা নিয়ম এটা আছে নহয় কলপুলিটোত আমাৰ এই সেইটো কাৰণে বোলো তোকেই ক'ম বেলেগক ক'বই নোৱাৰি তোকেই ক'ব লাগিব অঁ হৈ যাব মই পুতি দিমগৈ বাৰু আজি নে কাইলৈ ৰাতিপুৱাতে কৰি দিবি এতিয়া সেই পুতি দিলে আকৌ মৰহি যাব যে অঁ ঠিক আছে বাৰু কাইলৈ মই দুকমুকালিতে হেৰি যাম পুতি থৈ আহিমগৈ অঁ দুকমুকালিতে যাবি দেই নহ'লে কথাটো বেয়া হ'ব আগবেলাৰ ভিতৰতে নোৱাব লাগে যে সোনকালে এইটো বেটো আৰু সেই কলৰ পুলিটো পুতি দিব লাগিব আজি আমাৰ শাহুমা আহিব শাহু বুঢ়ীক আনিবলৈও যাব লাগে তিনিআলিৰ পৰা মই একদম মানে সময়ে নোপোৱা হৈছোঁ অঁ ঠিক আছে আপুনি চিন্তাই নকৰিব মই গৈ পেলানি কলপুলিটো পুতি থৈ আহিমগৈ ঠিক আছে বাৰু দে গৈছোঁ নব চবৰ ঘৰতে ময়ে বনাওঁ বে চবেই মোকে মাতে আপোনাৰ কামবোৰ ভাল যে সেইকাৰণে আকৌ চবেই আপোনাকে বিচাৰেহি মোৰো কলপুলিটো ৰোৱা হৈয়ে গৈছে কালি মোক শইকীয়াদাই ক'লে বোলে ৰাতিপুৱাতে গৈ সেই কলপুলিটো ৰুই দিবিগৈচোন বোলে এই বোলে মোৰ বোলে সময় নাই ইফালে যোৱা সিফালে যোৱা বোলে আলহীবোৰকো আগবঢ়াই আনিবগৈ লাগে সেই বুলি ক'লে মই সেইকাৰণে ৰাতিপুৱাই আহিছোঁ সমান হৈছেনে চাই দিয়ক হৈছে ধুনীয়া হৈছে দেবেন দাই এই হেৰি 4 দিনীয়া ধৰাখন পাতোঁতে ইমান বস্তু গোটাবলগীয়া আছে ইফালে দিছোঁ সিফালে দিছোঁ ছোৱালীজনী তুলনি বিয়াখনো আপোনালোকে কৰি মেলি উঠাই দিব লাগিব আৰু দেই চিন্তা নকৰিব আমি আছোঁ নহয় গাঁৱৰ ৰাইজে মিলি কৰি উঠাই দিব লাগিব আৰু
অঁ নবৌ চিন্তা কৰিব নালাগে, আমি আছোঁ নহয়, চব কৰি মেলি উঠাই দিম তুলনি বিয়া চুনুকণত। অ' বৌদ আহিলোঁ। অঁ তই আহিলি ন, ভালে কৰিলি দেই। চুজিকণ বনাবলৈ মই বোলো এতিয়ালৈকে অহা নাই বোলো, পদুমি কি হ'ল বোলো। আহিলোঁ লৰালৰিকে ওলাই আহিছোঁ বোলো, দেৰিয়ে হৈছে পাই। চাহ অকণ দি থৈ আহিছোঁ এই ঘৰৰ মানুহকেইটাক। মই বোলো যাওঁ, মই বোলো সেই বৌদে মাতি থৈছে বোলো চুজিকণ বনাবলৈ, হ'ব নহয় কথাটো। মই বোলো পদুমি আকৌ কি হ'ল বোলো, ৰাতিপুৱাতে মাতিলোঁ এই বে বনাবলৈ দেবেনকাই কৈ দিলে, দেবেনকাইও আহিলে। কলপুলি তুলিবলৈ সেই আমাৰ পেটুক মাতিছিলে, পেটুকনো আহিলে। এই পদুমি কি হ'ল আকৌ বোলো। এই নক'ব আৰু ঘৰৰ পৰা একদম লৈ থাপৰি ওলাই হাল খেকেহে আহিছোঁ। হেৰি নহয় চুনুকণে কি যোগ কৰিলে, তাই কান্তা যোগ কৰিছে। বেছি হেৰি বৰত নাই বাৰু, 7 দিনেই আছে, তাৰপিছত খাব পাৰিব আৰু। অ' ভালেই হ'ল আকৌ, হেৰি বেছি বৰত নাই, 7 দিনলৈকে নাখালেই হ'ল আৰু, তাৰপিছত খাব পাৰিব। ভালেই হ'ল, তাই লাখখন ভালেই বাৰু। বেইখন বনালে ন, ভাল লাগিছে বাৰু দেই। এইফালে কলপুলিটো ৰোৱা হ'ল। অঁ ভালেই হ'ল, এইখিনি কাম হৈ আছে। এতিয়া আয়তীসকল আইসকল আহিলে আৰু ধুনীয়াকৈ গাটো ধুব পৰা হ'ব। দেবেনকাই ব'লক চাহ অকণ খাই ল'ব। ব'ল পেটুকণ চাহকণ খাই ল'বি। খাই লৈছোঁ। আহক ব'লক চাহ অকণমান খাই ল'ব। বৌদ সেই বৰপিয়াখন লাগিব নহয়, আনিবলৈ কৈছিলে নে? অঁ সেই আমাৰ এখেতক কৈছোঁ নহয় বৰপিয়াখন আনিবলৈ, নাগে বাইদেউ ঘৰ পৰা আনিবলৈ কৈছোঁ। আকৌ লোটা এটা লাগিব নহয় পানী তুলিবলৈ, ক'লে নাই, আছে নাই? অঁ কৈছোঁ কোৱা আছে, সেয়া মাকন বাইদেউ ঘৰ পৰা আহোঁতে লৈ আহিবলৈ কৈছোঁ এখেতক। অঁ হ'ব তেতিয়াহ'লে, চাহকণ খাই লওঁগৈ। কলচীটো লৈ আহিছোঁ মাকন বাইদেউ ঘৰৰ পৰা, এতিয়া আকৌ নাগে বাইদেউ ঘৰৰ পৰা বৰপিয়াখন আনিব লাগিব। ছোৱালীজনী সেই পানী তুলিবলৈ বোলে কলচী লাগে হেনো, যি টি কলচী নহ'ব বোলে হেনো, ভাল হ'ব লাগিব, সেইকাৰণে এইটোকে লৈ আহিছোঁ। ছোৱালীৰ বিয়া বুলি শইকীয়াক একদিন দেখি পাবলৈ নাইকিয়া হ'ল। নক'ব আৰু হৰমোহনকাই, বেলেগ ব্যস্ত হৈ আছোঁ এইকেইদিন। ইটো লাগে সিটো লাগে, বস্তু মানে অন্তই নপৰে। এতিয়া মাকন বাইদেউ ঘৰৰ পৰা এইটো সেই কলচী এটা আনিছোঁ, আকৌ বৰপিয়া এখন আনিবলৈ আছেই নাগে বাইদেউ ঘৰৰ পৰা। হয় দেই, ঢেৰ বস্তু লাগে, একদম সৰুকৈ কিবা এটা পাতিলেও ঢেৰ বস্তু লাগে। আৰু এইবোৰ এই কন্যাকালৰ নিয়মবোৰত আকৌ ঢেৰ বস্তু লাগে নহয়, ইটোও লাগে সিটোও লাগে, নিয়মৰ বস্তু ঢেৰ লাগে। আমাৰ যেনি ওলাইছে যাবলৈ আপোনালোকৰ ঘৰলৈ। অঁ বস্তু ঢেৰ লাগে। এতিয়া পানী তুলিবলৈ কলচীটো লাগে, আকৌ আমৰ দালি গাঠিবলৈ হেনো আম পাত কাটি আনি দিব লাগে, সেইবোৰ কৰিবলৈ আছেই। মই কলচীটো লৰালৰিকৈ সেইকাৰণে লৈ আহিছোঁ। আম পাত বোলো কালিয়ে কাটি থওঁ, এই বোলে নালাগে ফ্ৰেছ কাটি দিব, আমাৰজনীও আকৌ সেইবোৰহে কথা। মই বোলো সেই ফ্ৰেছকৈ লাগে যদি মই বোলো লগালগ কাটি আনি দিওঁ। এতিয়া তাকে যাওঁচোন, এই আকৌ গোপিনীসকল আইসকল আহিলে মানে পানী তুলিবলৈ যাব, কিবাকিবি ঢেৰ লাগিব এতিয়া। অঁ আমৰ দালিও লাগিব আকৌ, আম দালি গাঠে নহয় দুৱাৰৰ ওচৰত লগাব। তাৰপিছত আকৌ এই পানী তোলোতেও আমৰ পাত লাগে, দেখিছোঁ বাৰু। আমাৰ ভতিজাজনী এনেকৈ হেৰি হওঁতে, তুলনি হওঁতে এইবোৰ দেখিছিলোঁ। আমৰ ডাল চাল ময়ে কাটি আনি দিছিলোঁ তেতিয়া। তাকে দেই, দেউতাকৰ দায়িত্ব ঢেৰ হৈ পৰে। মাকেও সেইফালে খোৱা বোৱাৰ কাৰণে যোগাৰ কৰিছে, গোপিনীসকলক এই চুজি খুৱাব হেনো। তাৰপিছত মিঠাই চিঠাই মই আনি দিলোঁ বাৰু, বুনিয়া 1 কেজি আনি দিছোঁ, ভুজিয়া 2 কেজি আনি পেলাই গোটাই থৈ আহিছোঁ। লালমোহন এটাও খুৱাম বুলি ক'লে আইসকলক। মই বোলো হ'ব আনি দিম, 50টা লৈ আহিম, তুমি চিন্তা নকৰিবা। সেয়ে বোলে 50টা নালাগে বোলে, ইমানকৈ কোনে খাব বোলে। কাম কৰাই গোপিনীয়ে চুপিনীয়ে মিলি বোলে খুব বেছি বোলে 25জনমান মানুহ হ'ব বোলে। আপুনি বোলে 25টা লৈ আহিব, নহ'লে 30টা লৈ আহিলেও আহিব বোলে, ঘৰত পিছতো খাব পাৰিম। মই তাকে 30টা লালমোহন আনি দিছোঁ ডেকা দোকানৰ পৰা। তোন আকৌ দেউতাকৰ দায়িত্ব হ'বই। এতিয়া সেই বৰ বিয়াখনৰ কথা ভাবকচোন আপুনি, তুলনি বিয়াখনতে ইমানখিনি, বৰ বিয়া পাতিলেতো আৰু তৰণি নাই আৰু। এই হয় ঠিকেই কৈছে, বৰ বিয়া পাতিলে আৰু কি হ'ব, ৰাতিত টোপনিয়ে নাহিব যেন পাইছোঁ। আপুনি আমৰ ডাল কাটকগৈ যাওক, মই নাগে বাইদেউ ঘৰৰ পৰা বৰপিয়াখন লৈ গৈ আছোঁ বাৰু। হয়নে, সঁচাকৈ লৈ আহিবনে? তেতিয়াহ'লে আহিবচোন দেই, মই যাওঁ আমৰ ডালকেইটা কাটোগৈ। হয় অকণমান সহায় কৰি দিওঁ আকৌ, আপোনাৰ ইমান এই কষ্ট কৰা দেখি বেয়াও লাগিছে। মই বৰপিয়াখন লৈ যাম, আপুনি যাওক, আমৰ ডালকেইটা কাটি আনি দিয়ক গোপিনীসকলক। সোনকালে আনিব খালি দেই, আগবেলাৰ ভিতৰতে নোহোৱা হ'ব মানে ছোৱালীজনী। জানো, মই এতিয়া আপোনাৰ পিছে গৈ আছোঁ, নাগে বাইদেউ ঘৰত সোমাই মই 5 মিনিটত লৈ গৈ আছোঁ। মই জানো নহয়, আমাৰ ভতিজা ছোৱালীজনী হেৰি হওঁতে, তুলনি হওঁতে ময়ে এইবোৰ গোটাই ফুৰিছিলোঁ। ঠিক আছে তেন্তে, আহিব দিয়ক। বন্ধুসকল, আপোনালোকে গম পাইছেই চাগে, আমাৰ চুনুকণ তুলনি হ'ল। এতিয়া তাই 4 দিনীয়া ধোৱাৰ কাৰণে কিমান যে কাম, একদম কিমান যে বস্তু গোটাইছোঁ নহয়। পিছত তুলনি বিয়াখনো আমি উঠাম বাৰু, পাতিম। আপোনালোকে চাবলৈ পাব তাই তুলনি বিয়াখন বাৰু।
এজনীয়ে ছোৱালী ভালকৈ পাতিম বাৰু বৰ বেছি মানুহ নামাতিলেও মানে ভালকৈ পাতিম বুলিয়ে ভাবিছোঁ আৰু খানা এটা দি পেলাই এই আপোনালোকে যদিহে আজি এইখন যদি চাই ভাল পালে তেতিয়াহ'লে লাইক এটা কৰি কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু আমাৰ চেনেলটো এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰি দিয়া নাই কৰি দিব দেই বন্ধুসকল আৰু ঘণ্টা বটনটো কিন্তু দবাবলৈ নাপাহৰিব আৰু আপোনালোকৰ ধুনীয়া ধুনীয়া কমেণ্টবোৰ পঢ়ি বৰ ভাল লাগে কমেণ্ট কৰিবহোঁ এনেদৰেই আমাক চাই থাকিব দেই বন্ধুসকল